গুড মৰ্ণিং ফ্ৰম গোৱা। আজি মানে অফ আছে, ত' আমি মানে ফুৰিব যাম নৰ্থ গোৱা টু চাউথ গোৱা। এতিয়া মানে গোৱাৰ বতৰটো চাইছে, বৰষুণ দি আছে। এতিয়া মানে বৰষুণটো গেৰেণ্টি নাই, মানে যেতিয়া তেতিয়া দি দিয়ে বৰষুণ। ত' ধুনীয়া প্লেনিং এটা কৰিছোঁ, চাউথ গোৱাৰ ফালে যাম, ধুনীয়া জেগা এটাত যাম, আপোনালোকক দেখাম। একদম টপ জেগা, আপোনালোক যদি আহে কেতিয়াবা ঘূৰিব পাৰিব, যাব পাৰিব। অলপ মানে জেগাটো ইমান অভাৰ ৰেটেড নহয়, অলপ আণ্ডাৰ ৰেটেড জেগা। ত' বৰষুণ দি আছে, এতিয়া বৰষুণত মোবাইলটো সোমাই দিওঁ, ডাইৰেক্ট বৰষুণ য'ত কমিব তাতে লগ কৰিম, লগৰটো আহিব, তাৰ লগত যাম ধুনীয়াকৈ। চ' নেক্সট তাতে লগ পাইছোঁ, ভিজি ভিডিঅ' নকৰোঁ, মোবাইলটো বেয়া হোৱাৰ চান্স থাকেতো। এইটো আমাৰ গুৱাহাটী গণেশগুৰিয়ে, গণেশগুৰিৰে ভিৰ আৰু এইটো ফ্লাইঅভাৰ। এইটো গোৱাৰ চবতছে ডাঙৰ মল, স্মাৰ্ট বজাৰ, মেক্স মল দি গোৱা, পিজ্জা হাট চবেই আছে আৰু চিটি চেণ্টাৰ। বাছবিলাক বহুত পুৰণা পুৰণা বাছ, লোকেলৰ কাৰণে ফ্ৰী। এইবিলাক ভাড়া আমাৰ গুৱাহাটী চিটি বাছৰ নিচিনা, 10-20 টকা ভাড়া। গোৱাখন নিয়ে আজাদ কৰাইছে ন, এইজন আমাৰ ছত্ৰপতি শিৱাজী মহাৰাজ। গোৱা মানে মেইন চেণ্টাৰ, এইটো গোৱাৰ মেইন চেণ্টাৰ। ত' আমি এতিয়া গোৱাৰ মেইন চিটিত এণ্টাৰ কৰিলোঁ, পাঞ্জিম। গোৱাৰ পাঞ্জিমে এটা মেইন ডাঙৰ চিটি আৰু বেলেগ চিটি নাই গোৱাত তেনেকৈ, ওৱান এণ্ড অনলি পাঞ্জিম। স্কট ক্ৰছ কৰি আহি গোৱাখন ধুনীয়া, বহুত ধুনীয়া। আমি এতিয়া চাউথ গোৱা সোমাম আৰু চাউথ গোৱা সোমোৱাৰ আগত যোনটো ভিউ পাইছোঁ, এইটো একদম টপ ভিউ, টপ। আমি 30 কিলোমিটাৰমান ৰাইড কৰি আহি এতিয়া এটা জেগাত ৰখিছোঁ অলপ ৰেষ্ট ল'বৰ কাৰণে। ক'ৰবাত ৰাইডত গ'লে এনেকুৱা জেগাত মানে পালে দেখি যেতিয়া যাওঁ ৰাস্তাত ৰখি দিয়া হয়, খাবলৈ, ঠাণ্ডা হ'বলৈ, অলপ ফ্ৰেছ হ'বলৈ। আমি বাহনখনো ই মানে তেজপুৰৰ আমাৰ চাহিল। আমি মানে দুইটা তেজপুৰৰ ভদ্ৰ ল'ৰা, ইয়াতো ভদ্ৰতাৰে আছোঁ আৰু অভদ্ৰ আমি নকৰোঁ। জাষ্ট ভাল ন আমি মানুহবিলাক। পাইনএপল জুচ, নিম্বু জুচ, মৌচম্বী জুচ सब पाओ। जूस ले लो मौसम्बी का, ये लोकल जूस ले लो मौसम्बी का हम नींबू का जूस लेगा। लोकेशन भी आप लोग भिडिओ चाले गम पाब, एकदम टप लोकेशन एस्थेटिक गोवात। और भिडिओ चाई थकिब मजा पाब, जगह आमी देखाम, आपलोके चाब और आहिले केতিয়াबा घुरिब पारिब, যাব পাৰিব। এই জেগাটো বঢ়িয়া জেগাত ৰখিছোঁ। এইফালে যায় বেংগলোৰ, আমি এইফালৰ পৰা আহিলোঁ নৰ্থৰ পৰা, আৰু এইফালে নৰ্থ হৈ পেলাই আপুনি মুম্বাই যাব পাৰে। আৰু আমি এতিয়া গৈ আছোঁ এইটো চাইডে, ক'ত যাম মজা আছে দেখাম, ভিডিঅ'টো চাই থাকিব। জুচটো খাই লওঁ, জুচটো খাই লওঁ। জুচটো মজা বনাইছে, নিম্বু পানীত মছলা মিক্স, লগত চ'ডা, আইচ। আমি 30 টকীয়া নিম্বু জুচ খাই ওলাই দিলোঁ নিজৰ লোকেশ্যনলৈ। গোৱাখন কিমান এস্থেটিক, এইফালে চাওক, যোনফালে চকু যায় সেইফালে চকু মানে একদম ৰখি যোৱা জেগা। এইটো মই কথাটো কোৱাৰ আগত একদম মানে কৰিবই নোৱাৰিলোঁ, এইটো আৰু এটা এস্থেটিক জেগা আহি গ'ল। তেজপুৰৰ গণেশ মিলৰ পৰা আপুনি গুৱাহাটী, যোৰাবাট, শ্বিলঙৰ নিচিনা একজেক্ট ছেইম ৰাস্তা, ছেইম জেগা, একদম পুৰা একজেক্ট তেনেকৈ পাব। এনেকৈ কথা কৈ থাকিলে আকৌ এনেকৈ ৰাস্তাত BMW এখন দেখি যাওঁ। অ' মাই গড, দিছ ইজ গোৱা। আকৌ লগত অটো এটাও দেখি যাওঁ, এইটো চাওক, অটোৰ পৰা লৈ BMW এখন মানে আমাৰ অসমৰ চুইফ্টৰ নিচিনা। ইয়াত মানে য'তে ত'তে দেখা পায়, আৰু টপ মডেল দেখা পায়, টপ মডেল কেইটা।
চাৰ্চ বহুত ডাঙৰ আৱাৰ লেডি অফ হোপ চাৰ্চ চিনচিনিম জেগা নাম চিনচিনিম এতিয়া চিনচিনিম জেগাত আছোঁ নামবিলাক অলপ বেলেগ বেলেগ ধৰণৰ চাউলিম ডাবলিম কনকিউনা চিনচিনি মাৰ্কেট মানে সৰু সুৰা হাই ডগেশ ভাই নাৰিকল গছত খেতি মাই গড নাৰিকল গছ আছে নাৰিকল গছৰ এখন বাৰীয়ে বুলি ক'ব পাৰি আৰু গাইজ আমি আহি আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাইছোঁ যোনটো জেগা আমি চাব আহিছোঁ অলমষ্ট 100 কিলোমিটাৰ স্কুটি লৈ নৰ্থ গোৱা টু চাউথ গোৱা এইটো পিছফালে চাওক ইমান ধুনীয়া ডাঙৰ এৰিয়া এটা পাৰ্কিং লগত জেগাটো পুৰা উখুৰা মুখুৰা ৰ'দ হি বাবা চিৰহে জেগা দেখাই আছোঁ অলপ ৱেইট কৰক জেগা একদম বঢ়িয়া জেগা দেখাম বঢ়িয়া আমি আহি চাউথ গোৱাৰ মেইন লোকেশ্যন পাই গ'লোঁ যোনটো জেগাত আমি আহিছিলোঁ গুগলত চাই আহিছিলোঁ ভাল স্পট কোনটো ভাল লোকেশ্যন কোনটো লোকেশ্যনটো চাব নেকি এইটো দেখিছে বেকগ্ৰাউণ্ডত এনেকৈ মই নামি আহিছোঁ এনেকৈ যদি মই ষ্টেপ কেইটা দি নমাই লৈ গৈ এনেকৈ কাষত এইটো ভিউ ইফালে কাষত এইটো ভিউ এইটো চাওক কি লাগে আৰু কি লাগে এইটো ভিউ চাওক টপ একদম টপ ইয়াত যদি আহি পেলাই এইটো জেগাত ৰখিব এইটো জেগাত ৰখিলে যোনটো ফিল পাব সেইটো ফিল আপুনি ক'তো নাপাবও পাৰে নো ডাউট ক'ৰবাত পাবও পাৰে কি ভিউ এইটো ভিউ এইবিলাক আল্টিমেট সময়টো যদি ৰখি গ'ল হয় ইয়াত আমি ইয়াতে থাকিলোঁ হয় ফটো কেইটামান মাৰি লওঁ ফটো মাৰি গাইজ গোৱাৰ মানে ৱেডাৰটো মানে একদম আনপ্ৰেডিক্টেবল ঠিক আছে আমি ওলাওঁতে একদম নৰ্মেল না ৰ'দ আছে না বৰষুণ আছে ওলাই অলপ দূৰ আহিলোঁ 10 কিলোমিটাৰমান অহাৰ পিছত ঠিকছে বৰষুণ পাইছোঁ অলপ ৰখিলোঁ চাহ তাহ খালোঁ তাৰপিছত আকৌ অলপ দূৰ বৰষুণটো ৰখাৰ পিছত আকৌ তাৰপৰা চাহ খাই ওলাই অলপ দূৰ আহিলোঁ অহাৰ পিছত খুব গৰম মানে 50-60 কিলোমিটাৰমান বৈধ গৰম মানে একদম ফাটাই দিছে তাৰপিছত আমি আহি চাউথ গোৱাত সোমালোঁ সোমোৱাৰ পিছত নৰ্মেল ৱেডাৰ পালোঁ পোৱাৰ পিছত এতিয়া আকৌ বৰষুণ ষ্টাৰ্ট দিছ ইজ গোৱা কি ক'ম ইয়াৰ ৱেডাৰটো তেনেকুৱা আৰু এইবিলাক ভিউ যাওক ভিউ জেগা পাই গ'লো নে ফটো উঠিব জেগা পাই গৈছে ফটো উঠিব লাগিব ফোন দিয়ে ফটো উঠিবলৈ চিষ্টেমে নাই মানে আগত ফটো ভাই চ' এইটো মানে গোৱাৰ আমাৰ আইকনিক স্পট এটা লোকেশ্যনটো আপোনালোকক দেখালোঁ যোনটো তাতে ধুনীয়া লৈ অহা মানুহটো ই হয় ই লৈ আহিছে আমি দুইটা মিলি এতিয়া এক্সপ্ল'ৰ কৰিছোঁ এইটো মানে ফটো শ্বুট হৈ আছে এতিয়া আমিও ফটো উঠিব লাইনত ৰখি আছোঁ প্ৰথমতে এই দাদাকেইজন মাৰি লওক তাৰপিছত আমি আৰামত ফটো উঠিম আমি দেখিলে নুঘূৰো আমাৰ অসমত বাঁহৰ মেল এভেইলেবল কিন্তু ইয়াত হৈছে আইকনিক পোষ্ট এইটো বাঁহৰ মেলটো পিছফালে বিচ এইবিলাক মানুহ চিল মাৰি আছে বহি আছে ফটো উঠিছে আহিব কেতিয়াবা গোৱা আহিব আপোনালোক যদি মোৰ ভিডিঅ' চাইছে গোৱা কেতিয়াবা আহিব নৰ্থ গোৱা চাউথ গোৱা ঘূৰিব আমি এজেঞ্চি এটা ষ্টাৰ্ট কৰি দিওঁ নেকি পাৰ্চনেল অসমৰ মানুহৰ কাৰণে বহুত পইচা ইনকাম কৰিব পাৰিম বুজিছে বেছি নহয় আপুনি ইয়াত ডাইৰেক্ট টুৰ গাইড ল'লে 2000 পৰিব পাৰ ডে আমি আপোনাক 1000 পাৰ ডে ঘূৰাই দিম ইয়াৰ স্কুটি ভাড়া কৰিব লাগিব জেগা মেলা চব আমি চব এভৰিথিং থাকা মেলা বাৰ মদ খাই বিয়েৰ খাই খানা খাই ব্ৰেকফাষ্ট লাঞ্চ চব আমি এইবিলাক জংগল পাৰ্টি ৰেষ্টুৰেণ্ট পাৰ্টি চব এভৰিথিং জংগল পাৰ্টিটো মই দেখাম সেইটো এতিয়া ছিজনটো অহা নাই এইটো বৰষুণ ছিজনটো বন্ধ হোৱাৰ পিছত দেখাম হোৱাট এ ভিউ মেন হোৱাট এ ভিউ গাইজ আমি অহা লোকেশ্যনটো বেটাৰী চেভাৰটো ক'ত আছে এইটো আমি বিচৰ চাইডে ঘূৰি আছোঁ চাউথ গোৱাত এইটো জেগা আপোনালোকে দেখিলে মই ৰিলতো দিছোঁ ৰিলতো আপোনালোকে চেক কৰিব পাৰে কি 1 নম্বৰ জেগা তো আমি ইয়াৰ তলত যাম কি আছে চাওঁ ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু নাজানো আগে পিছে অহা নাই তো এইফালে বিচ এইফালে ফটোশ্বুট এৰিয়া ধুনীয়া জেগা
चढ़ा उसको बिठा के ऐसे लेट्स चेक गाइस की है क्या है अंदर जो আমি এনেকৈ ভিতৰত আহি পেলাই ওপৰৰ পৰা লিটাৰেলি গম নাপাই তলত ইমান ধুনীয়া ডাঙৰ বাৰ এখন আছে বাৰখন চাওক চেক দিছ আউট গাইজ বুম ডাঙৰ গাইজ তো গাইজ আমি ধুনীয়া জেগা এটা আপোনালোকক দেখালোঁ একদম ধুনীয়া মানে এইটো আল্টিমেট জেগা দেখাইছোঁ চ' আপোনালোকে কি কয় আপোনালোকে এনেকুৱা ভিডিঅ' আৰু চাব বিচাৰে যদি আৰু এনেকুৱা ধুনীয়া জেগা চাব বিচাৰে যদি এনেকুৱা টপ ভিডিঅ' যদি চাব বিচাৰে গোৱাৰ পৰা তো চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তো আমি ইয়াৰ পৰা ওলাইছোঁ এতিয়া বেলেগ এটা লোকেশ্যনত যাম ভাগৰ লাগি গৈছে বহুত খোজকাঢ়িব লাগে ওপৰত তলত ওপৰত আমি চাউথ গোৱাৰ পৰা ওলাই আহিলোঁ এনেকুৱা ধুম বৰষুণ দিছে এনেকুৱা দহবিধা বৰষুণতো ভিডিঅ' উঠা বাদ দিয়ক আমি মানুহকেইটা ভিজি কাপোৰ পুৰে ভিজা পেণ্ট পুৰা ভিজা মানুহকেইটা আছোঁ আৰু চুলি ভিজা গা পৰা একদম পুৰা গোন্ধ ওলাই গৈছে মানে গৰমত ঘামি জুমি গৈছোঁ তাতে আপোনাৰ বৰষুণ অৱস্থা একদম বহুত বেয়া হৈ গৈছে তো এতিয়া আমি আহি আছোঁ আহি এতিয়া পালোহি আমি বাগা বিচৰ এৰিয়াখিনি পাইছোঁ ইয়াৰ পৰা আমি বেলেগ এটা জেগাত যাম গোৱাৰ টিট'ছ লেণ্ড এইবিলাক যোনবিলাক দেখি আছে নাইট ক্লাব হয় পাব লাইট এইটো গোটেই যিমান দেখিছে যিমান লাইট দেখিছে যিমান ভিউ দেখিছে চব বাৰ ক্লাব এইবিলাকে আৰু ৰেষ্টুৰেণ্ট লগত আমাৰ জেগাত যেনেকৈ পাণ দোকান এই আমাৰ তাত পাণ দোকানকেইটা থাকে যে ইয়াতে তেনেকৈ বাৰ আল্টিমেট ইমানে পাগলা হৈ যাব মানুহ আমাৰ ইয়াত অসমৰ মানুহ এবাৰ হ'লেও আহিব লাগে যোন অহা নাই একবাৰ হ'লেও আহিব লাগে নমস্কাৰ কালি ধুনীয়াকৈ ঘূৰি মেলি আহি পালোঁ তো মানে এটা প্ৰব্লেম হৈ যায় মানে যোনে মানে আইফোনত ব্লগিং কৰি থাকে লগত পাৱাৰ বেংক নাথাকে তো সিহঁতে জানিব তো ৰাতিপুৱা যদি আপোনালোক ওলাই যায় ফুল চাৰ্জ কৰি তো ৰিটাৰ্ণ মানে ঘৰ আহি পোৱালৈকে ফোনটো মানে নচলে ফোনটো ডেড হৈ যায় কাৰণ চাৰ্জটো ঠিক ঠাকে বেকআপ দিয়ে এনেকুৱা নহয় যে কাৰণ নন ষ্টপ যদি ভিডিঅ' কৰি থকা হয় ব্লগ কৰি থকা হয় ফটো চটো উঠি থকা হয় দেন সেইটো হিচাপত চাব গ'লে ঠিকেই চলে তো মানে একদম এণ্ড্ৰইডৰ নিচিনা বেকআপটোতো নাপায় আৰু আইফোনত চবেই জানে তো সেইকাৰণে দিগদাৰ হৈ যায় তো ফোনটো কালি অফ হৈ গ'ল আমি মানে টিট'ছ লেণ্ডৰ পৰা ওলোৱা পিছত মানে ফোনটো অফ হৈ গ'ল তাৰপিছত মই ভাবিলোঁ একো নাই যি অফ হ'ল আৰু ধুনীয়া জেগাত গ'লোঁ ধুনীয়া জেগা দেখালোঁ তো আশা কৰোঁ চবেই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' মই দি থাকিম আৰু নেক্সট ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিব মোৰ চেনেলত যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নেক্সট ভিডিঅ' মই ধুনীয়া ধুনীয়া দি থাকিম গোৱাৰ পৰা চ' ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই